Hi friends, welcome back to our channel Rushna Sang my YouTube channel. আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু this video is going to be very short. মানে একদম সৰুৰা থুলমূলকে বনাম because কাৰণ বহুতে সুধি আছিল যে এই বিষয়টোৰ ওপৰত আৰু বহুতে গম পায় বহুতে গম নাপায় কিন্তু যিসকল গম নাপায় তেওঁলোকক কৈছো যে মই এবাৰ হাই সেকেন্ডাৰী এক্সাম দিছিলো 2022 বৰ্ষৰ HS2 আৰু বহুতে গম পায় এই বছৰ সিচুৱেচন কেনেকুৱা যোৱা বছৰ এটো কাৰণে অলপ ইফেক্ট কৰিলে ৰিজাল্টটো তথাপিও মানে মাহতে বহুত ভয় কৰি আছিল এটো কাৰণে মই কোৱা নাছিল যে মই এবাৰ পৰীক্ষা দিছো বুলি যদি কিবা এটা মানে যদি ফেল কৰা হয় কিন্তু আপোনালোকক ক'ব নোৱাৰিলো হেতু কাৰণে কোৱা নাছিল যে পৰীক্ষা দিছো বুলি আৰু মাহতে ভাবিলে যে মই ফেল কৰিমে বুলি ফেল কৰিলো জনালো হেতেন আপোনালোকক যেহেতু আমাৰ পৰিয়াল হয় মই ভয় খুৱাই আছিল ইয়াক আৰু ৰিজাল্টৰ দুদিনৰ আগতে মই সুধিছো প্ৰায় সুধু ৰিজাল্টটো কেনেকুৱা হ'ব নকয় অকল হাঁহি থাকে একচুয়ালি আপোনালোকে গম পায় যে যোৱা দুটামান বছৰ কেনেকুৱা সিচুৱেচন হৈছে মানে বিশেষকৈ আমাৰ ষ্টুডেন্টছৰ লাইফটো মানে বহুতখিনি চেঞ্জ হৈ গ'ল মানে ক'বলৈ গ'লে লকডাউন বুলি আৰু মানে পঢ়াৰ যেটো আমাৰ ষ্টাৰ্টিংয়ে আপোনালোকে গম পায় মই মেট্ৰিক দিয়া বছৰে মানে কৰোনা ষ্টাৰ্ট হৈ দিব নাপালে তেতিয়া কৰোনা ষ্টাৰ্ট হৈ গ'ল হেতু কাৰণে আমাৰ ষ্টাৰ্টিংয়ে অনলাইন ক্লাছৰ পৰা হৈছে হেতু আৰু লগতে মই নিজৰ বেণ্ড বজাবলৈ আমাৰ ৰুষ্ণা চাংমাই বাইদেউৰ চেনেলটো খুলিছিলো মই কোৱা নাছিল নিজে খুলি লৈছিল হেতুটো আছে লগতে মই আৰু নিজৰ মানে বেণ্ড বজাবলৈ বেছি স্মাৰ্ট দেখাবলৈ গৈ যেহেতু মেট্ৰিকত অলপ পাৰ্চেন্টেজ বেছি আছিল আৰু আপোনাৰ ম্যাথ সায়েন্স একিটাত মানে লেটাৰ আছিল কাৰণে সায়েন্স সাবজেক্টটো লৈছিলো মানে অলপ বেছি জোশ লাগিছিল এনে সায়েন্স লৈছিলো একচুয়ালি মই সায়েন্স মানে কি হয় তেতিয়া পৰা বুজা হৈছিল জনা হৈছিল তেতিয়া পৰা কয় মই মা সায়েন্সত পঢ়িম কাৰণ মই আৰ্টছত মই নোৱাৰো মই অবভিয়াছলি মানে হসাকৈ নোৱাৰো মই আৰ্টছত কাৰণ মোৰ মানে যোনটা লিটাৰেসি সাবজেক্ট হেকিটা মানে মোৰ একদম পুৰা মানে বৰবাদ দিও মানে মই লিটাৰেসি সাবজেক্ট নোৱাৰো মানে আমাৰ বৰ্ণালী বাইদে যিমান পাৰে আৰু তাৰো ৰিজাল্ট দিলে তাৰ কথা কম বাৰু আপোনাৰ যোনকিটা লিখিব লাগে হেতৰ নিচিনা মই হেতৰ বুলি নকয় মানে আৰ্টছৰ ষ্টুডেন্ট নিচিনা মই ইমান পঢ়িব নোৱাৰো মানে তাদি যিমান পাৰে ন আৰু কাৰণ কেলে আমাৰ ইয়াক পঢ়া দেখিল আমাৰ বৰ্ণালী বাই যেহেতু মানে আমাৰ ভনমতি এই নাম পকেমনক মানে আৰ্টছত পঢ়া দেখিলো তাক পঢ়া দেখি মানে মোৰ ভয় লাগি গ'ল মানে মই নোৱাৰো আৰ্টছত যিমান পঢ়িব লাগে যিমান লিখিব লাগে আৰু মই অকমান লিখিলে হাত সাত বিষায় এটো কাৰণে মই যেটা সায়েন্সে ললো আহৰ পৰা কৈ আছিল সায়েন্স লম আৰু মানে মই বেছি ভয় কৰি আছিল এই আধা ঘণ্টা নবহে কিতাপত হেতু কাৰণে ভয় খাই আছিল মেট্ৰিকৰ টাইমতো তেনেকুৱা অলপ সময় বহিব আগো পাকঘৰলে যাব আমাৰ সবজিটো বনাই দিও মাংসখিনি মই বনাই দিও মাছটো মই বনাই দিও নপঢ়ে বেছি আৰু আজিকালি কি হয় হেডফোন লগাই লৈ হৰুটো কি কয় কাণত লগাটো হেতু লগাই লয় মাটি থাকিলেও শুনি নাপায় আপোনাক ইজালৰ কথা কম বাও তাৰ আগতে এতিয়া যেহেতু মানে বহুতে মোক সুধি আছিল যে তোমাৰ একনে প্ৰবলেম কেনেকৈ ভাল হ'ল আমাৰ বাৰ চুলিৰ কথা সুধি আছিল বহুতে সো আপোনালোকক মানে এটা সলিউশন দিব বিচাৰো যে সকলোখিনি প্ৰবলেমৰ কাৰণে এটা বহুত ভাল সলিউশন আছে স্কিন হেয়াৰ আৰু বিশেষকৈ এতিয়া মনসুনত ইমান বেছি বতৰ মানে চেঞ্জ হৈছে যে বৰষুণ দিয়ে ৰ'দ দিয়ে হেতু কাৰণে আমাৰ স্কিন হেয়াৰ মানে বহুতখিনি ড্যামেজ হৈছে আপোনাক গম পায় কিছুমান সেম ইস্যু আপোনালোকে ফেস কৰে আমি সকলোৱে যে একনে এক্সেস অয়েল আপোনালোকৰ চুলি ড্যান্ড্ৰাফ স্ক্যাল্প মানে স্ক্যাল্পটো বেয়া হয় সো হেখিনি আটাইখিনি প্ৰবলেমৰ কাৰণে এটা বহুত ভাল সলিউশন মই লৈছো আৰু মই ইউজ কৰিছো যে আপোনালোকক কৈ দিও যে জনাটো ভাল আপোনালোকে যেহেতু সুধি আছিল হেতু হৈছে অজিভাৰ ভিটামিন ই ক্যাপসুল এটো যেহেতু প্লান্ট বেসড প্ৰডাক্ট হয় হেতু ইয়াত যিমানখিনি ইনগ্ৰেডিয়েন্টস ইউজ কৰা আছে সকলোখিনি আপোনালোকৰ ন্যাচাৰাল হয় ইয়াত আছে সানফ্লাৱাৰ অয়েল যি আপোনালোকৰ হেয়াৰ গ্ৰোথ আৰু স্কিন গ্লোইঙত হেল্প কৰে লগতে আছে আৰ্গান অয়েল যি আপোনালোকৰ হেয়াৰ ফল লগতে স্কিন ইস্যু ভাল কৰে লগতে আছে আপোনালোকৰ এলোভেৰা যি স্কিনটো হাইড্ৰেট কৰে লগতে স্কিনৰ একনে প্ৰবলেমটো ভাল কৰে এক্সেস অয়েল আটাইখিনি প্ৰবলেম ভাল কৰে হয়নে তুমি জানা আমাৰ বিউটিশিয়ান আৰু মায়ে মোক কৈছিল যে মায়ে একচুয়ালি ভিটামিন ই ক্যাপসুলটো বহুত আগৰ পৰা ইউজ কৰি আছে আপোনালোকে গম পায় যে মোক কিমান আগৰ পৰা একনে প্ৰবলেম চলি আছিল হয়নে মা একদম লেটাৰ মানে এনেকৈ স্কিনটো চুব নোৱাৰি আৰু যেতিয়া পৰা মানে অজিভাৰ প্লান্ট বেস ভিটামিন ই ক্যাপসুলটো মানে আপোনালোকৰ সকলোখিনি প্ৰবলেমৰ সলভ এটাই হৈ গ'ল আপোনালোকৰ মানে হেয়াৰ ফল আপোনালোকৰ স্কিন প্ৰবলেম সকলোখিনি এনেকুৱা নহয় যে আপুনি একনে প্ৰবলেম থাকিলে এইটো ইউজ কৰিব যদি আপুনি এইটো ইউজ কৰে তেন্তে আপোনালোকৰ এটা হেলদি বডি আৰু মানে এটা ভাল মানে আপোনালোকে ডাইজেষ্টিভ সিস্টেম লগতে আপোনালোকৰ যিমানখিনি মেইনটেইন কৰিব লাগে হেখিনি আটাইখিনি এটোতে হৈ যায় আৰু মই আপোনালোকক কেলে কম যে অজিভাৰ আপোনালোকে প্লান্ট বেস ভিটামিন ই ক্যাপসুলটো ইউজ কৰক যেহেতু এটো সম্পূৰ্ণ প্লান্ট বেস হয় ইয়াত কোনো আপোনালোকৰ হাৰ্শ কেমিক্যাল ইউজ কৰা হোৱা নাই লগতে সকলোখিনি ইনগ্ৰেডিয়েন্টস ন্যাচাৰাল হয় আৰু মানে কি হয় কৈ দিয়া মা আপোনালোকে একো ভয় খাব নালাগে সকলোখিনি ন্যাচাৰাল হয় আৰু হেতু কাৰণে মই আপোনালোকক সাজেষ্ট কৰো যে অজিভাৰ আৰু ইয়াত কোনো আপোনালোকৰ সাইড ইফেক্ট নাই আপোনালোকে মানে
বিনা দৰে ইউজ কৰিব পাৰে আৰু আপোনালোকে অজিবাৰ বস্তু গম পায় অজিবাৰ প্ৰডাক্টছবোৰ আপোনালোকক মই আগতেও শ্বেয়াৰ কৰিছোঁ হয়নে আৰু মই ইয়াৰ ৰিজাল্টছবোৰ একদম ধুনীয়াকৈ দেখিবলৈ পাইছোঁ আপোনালোকে দেখিছে মোৰ স্কিনটো চুলিৰ ক্ষেত্ৰত স্কেলটো হাইড্ৰেট কৰে চুলিত এটা শ্বাইন আনে লগতে হেয়াৰ ফলৰ প্ৰব্লেমটো ভাল হয় হেয়াৰ টেক্সচাৰটো ভাল হয় মানে হেয়াৰখিনি বহুতখিনি সুবিধা হয় স্কিনৰ ক্ষেত্ৰত আপোনালোকে গম পাইছে মোৰ স্কিনটো দেখি গ্ল'য়িং স্কিন একনে প্ৰব্লেম ব্লেমিছেছ ডাৰ্ক স্পটছ সকলোখিনি প্ৰব্লেম ভাল হ'ব চ' আপোনালোকক মই ছাজেষ্ট কৰোঁ যে আপোনালোকে অজিবা প্লান্ট বেছ ভিটামিন ই কেপচুলটো নিজৰ ৰুটিনত এড কৰক আৰু মোৰ যেনেকৈ প্ৰব্লেমটো ভাল হয় আপোনালোকক ভাল কৰক যিহেতু সুধি আছিলে সেইটো জনাই দিলোঁ আৰু মই ইয়াৰ লিংকটো আপোনালোকক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে গৈ পেলাই চেক কৰক আৰু অৰ্ডাৰ কৰক আৰু স্কিন প্ৰডাক্টবোৰ বেছি ভালদৰে এফেক্ট কৰে যেতিয়া আপোনালোকৰ বডিটোৱে ভাল নিউট্ৰিশ্যন পায় একচুৱেলি আমাৰ শৰীৰত এইখিনি ভাল অলৰেডি থাকে যেতিয়া এইখিনি মানে আপোনাৰ লেভেলটো কমি যায় তেতিয়া আপোনালোকৰ প্ৰব্লেমবোৰ দিয়ে যেতিয়া আপোনালোকে ভাল এমাউণ্টত ল'ব আপোনালোকে ভাল নিউট্ৰিশ্যন ল'ব আপোনালোকৰ স্কিন আৰু হেয়াৰ অলৰেডি মানে নিজে নিজে ভাল হ'ব চ' আপোনালোকক মই ছাজেষ্ট কৰোঁ যে আপোনালোকৰ নিজৰ ৰুটিনত অজিবা প্লান্ট বেছ ভিটামিন ই কেপচুলটো এড কৰক আৰু মোৰ প্ৰব্লেম দৰে আপোনালোকৰ প্ৰব্লেমবোৰ মানে ভাল হ'ল দুদিনৰ আগত আমাৰ ঘৰত কাজিয়া হ'ল একদম ভণ্ড কাজিয়া মানে বহুত ডাঙৰ কাজিয়া কি কাজিয়া মানে হেৰি ৰিজাল্ট কি হ'ব কাজিয়া নহয় কাজিয়াই হ'ব সেইটো আপুনি মিছাই ক'ব হেৰি কি হ'ল সুধি আছিলোঁ ৰিজাল্টৰ কথা প্ৰায় সুধো মানে যেতিয়া মোৰ ৰিজাল্টৰ কথা মনত পৰে কোনোবাই সোধে বুকু ধপধপাই মোক কি হ'ব এতিয়া বাবুৱে কি কৰিব বেটীৰ কথা মই সিমান টেনশ্যন নলওঁ সি পঢ়ে এতিয়া সুধিছোঁ মই ভাত খাই আছে বাবুৰ ৰিজাল্টটো কি হ'ব এতিয়া যেনেকৈ হাঁহি আছে ন তেনেকৈ হাঁহি ভাত খাই আছিলে মিচিক মিচিক একদম কালি মাজনী গতে আহিলে নহয় ই ভাবিছিলে মানে সদায় মোৰ খং উঠিলে হাঁহি দিলে আহিলে ইমান ই ভাবিছিলে মানে মোৰ যেতিয়া খং উঠে হাঁহি দিলে মোৰ খংটো মাৰ যায় সেইদিনাখন বহুত বেছি খং উঠি আছিলে কাৰণ সদায় সুধি থাকোঁ নকয় সেই হাঁহিটোতে মোক হাঁহি দিব বুলি ভাবিছিলে খংটো একো নহ'ব আৰু বুলি গমেই নাপালে ভাত খাই থাকোঁতে এনেকুৱা যোগে দিছোঁ কাণত ক'ত লাগিছে চোৱা নাই আৰু কাণখন শুনি পোৱা নাই ডক্টৰ দেখাব লাগিব এতিয়া ভয় লাগিছে মোৰ একচুৱেলি মানে কি আমাৰ মা মানে পঢ়া ক্ষেত্ৰত মানে বহুত বেছি মানে চেঞ্চিটিভ বুলি ক'ব লাগিব পঢ়াটোক মানে বহুত বেছি চিৰিয়াছ পাপা নহ'ব পাপাই কৈছে যে ফেইল কৰিলেও একো নাই পাৰ্টি খাবলৈ আগদিনাখনে গাহৰি মাংস 1.5 কেজি আনি থৈছে ফেইল হ'লেও পাৰ্টি খাম আৰু পাপাই কৈছে ফেইল কৰিলেও আকৌ অহা বছৰ পঢ়িবি এইটো কথা কৈছিলে আৰু এবছৰ ৰৈ দিলে কিমানখিনি আৰু কিমান সেইটো কথা নহয় আৰু মই কওঁ যে এইবছৰ যিখিনি ষ্টুডেণ্টে মেট্ৰিক দিছে লগতে হাই ছেকেণ্ডেৰী দিছে তেওঁলোকৰ কাৰণে কিমান ডিফিকাল্ট সেইটো আমি গম পাওঁ আপোনালোকে গম নাপাব পাৰে যে আমাৰ ক্লাছ কেনেকৈ হৈছে আমি পঢ়িছোঁ কেনেকৈ সেইটো অকল তেহেঁতি বুজি পাব সেইটো আৰু বুজি পাব সেইটো কাৰণে মই তেহেঁতৰ পেৰেণ্টছক ক'ম আৰু ওচৰ চুবুৰীয়াক ক'ম যে যাৰ বেয়া হৈছে মানে তেওঁলোকক কেতিয়াও ডিম'টিভেট নকৰিব লাগিলে অলপ উৎসাহ দিয়ক কাৰণ যিটো চিটুৱেশ্যনত আমি এক্সাম দিছোঁ সেইটো চিটুৱেশ্যন মানে বহুত বেছি ডিফিকাল্ট মানে আমাক মই CBSE কথা ক'ব নাযাওঁ বা ছেবা বৰ্ডৰখিনিক আৰু নকওঁ যে ছায়েন্স আৰ্টছ কমাৰ্চ চব বেলেগ বেলেগ চব একে পঢ়াটো পঢ়ায় মই নকওঁ কোনো মানে কোনো ছাবজেক্ট হাৰ্ড কোনটো টান সেইটো ক'ব নোৱাৰি কাৰণ চবৰ কাৰণে নিজৰ ছাবজেক্টটো মানে হাৰ্ডেই সেইটো কাৰণে চবৰ কাৰণে আপোনালোকে যাতে মানে বেয়াকৈ কৈ দিব যে বেয়া হৈছে কি পঢ়িলি ইমান 2 বছৰ কিন্তু যিটো চিটুৱেশ্যন আমি এক্সাম দিছোঁ সেইটো বহুত ডিফিকাল্ট পঢ়া ষ্টুডেণ্টে জানে কিমান কষ্ট ই মাজে মাজে কৈও মই সুধোঁ যে মইহে পঢ়িছোঁ কিমান কষ্ট আৰু আপোনালোকে গম পায় ছায়েন্সত কিমান বেছি ডিফিকাল্ট হয় মানে আপোনাৰ প্ৰেক্টিকেল মাৰ্কছ থাকে আৰু বহুত কিবা কিবি থাকে প্ৰেক্টিকেল কৰিব লাগে লগতে মই ভিডিঅ' মেইনটেইন কৰিব লাগে মানে আপোনাৰ দুদিনৰ মূৰে ঘৰলৈ আহিছিলে এইখিনি ক'বই লাগিব গম পায় আপোনালোকে মই ইয়াত মোৰ ঘৰৰ পৰা বহুত দূৰ কলেজখন নাছিলে টিউশ্যনো নাই আছিলে বহুত কম ঘৰলৈ ফাৰ্ষ্ট ইয়েৰ ষ্টুডেণ্ট টিউশ্যন লোৱা হ'ল ফাৰ্ষ্ট ইয়েৰ টিউশ্যন মানে কি ঘৰতে থকা হ'ল ন এইটো কাৰণে অনলাইনে যি কৰিলোঁ আৰু ঘৰত থাকিলেহি বেছি আৰু মানে ফাৰ্ষ্ট ইয়েৰ ক্লাছখিনি ভালকৈ নোহোৱাৰ কাৰণে মানে আৰু আমাৰ স্কুলক কেতিয়াও ক'ব নাযাওঁ স্কুলে যিমানখিনি পাই চেষ্টা কৰিছে আমাৰ ওপৰতে ভুল আমি অনলাইনটো চিৰিয়াছলি নল'লোঁ মানে ফিচিঙালি গৈ গুচি গ'ল আৰু লগতে ফাৰ্ষ্ট ইয়েৰ পৰা মানে ছেকেণ্ড ইয়েৰলৈ যেতিয়া এক্সামৰ ৰিজাল্ট দিলে মানে আমাৰ মানে গম পাই চাগে আমি এমাহমান ভিডিঅ' দিয়া নাছিলোঁ সেইকেইদিন মানে ঘৰত মানে বহুত মানে হাল্লা মানে মোৰ ৰিজাল্ট বহুত লেতেৰা ৰিজাল্ট মানে ক'ব নোৱাৰি মানে আপোনালোক ক'লে মানে মই মানে সেইটো ৰিজাল্ট চাই মই এইটো বেয়া হ'ব বুলি মানে ঘৰত মানে লগতে মোবাইল চেক কৰিলে আমাৰ ৰোচনা বাইদেৱে বহুতক ব্লক কৰি দিছিল মোবাইল চেক কৰিলে কিছুমান এই বেটাৰ লগৰ কিবা কিবি চৰি দেই বেয়া নাপাবা আৰু এটা কথা মই ইয়াক সদায় খং কৰি থাকোঁ তোমাৰ লগত যিকেইজন থাকে যদি ৰিজাল্ট একে নহয় গোটেইকেইটাকে গালি পাৰিম বুলি কৈছিলোঁ কিন্তু ভাল লাগিছে আটাইকেইজনে ভাল হ'ল মই ইয়াক কৈ থাকোঁ বেটাক তোমাৰ ৰিজাল্ট বেয়া হ'লে বা লগৰকেইজনে বেয়া হ'লে কিন্তু মই গালি পাৰিম তেতিয়া মানে ঘৰত মানে আমাৰ বহুত তেতিয়া কয় নিজৰ মাক দেউতাক আছে নহয় তুমি কেলৈ ক'বা আৰু পঢ়াৰ ক্ষেত্ৰত সকলো মাক দেউতাক একে সমানে সকলো ল'ৰা ছোৱালী সমানে চাব আৰু মোৰ লগৰ বেছিকৈ নাই কেইটামানে আছে মানে সেইকেইটাৰ লগত মা বহুত ভাল
সিহঁতে প্ৰায় লগ পাই থাকোঁ দুলীয়াজান গ'লে কওঁ মই ভালকৈ পঢ়িবা বা বেটাকো কৈ থাকোঁ লগতে আলোচনা কৰিবা তুমি নোৱাৰাটো সিহঁতক সুধিবা সিহঁতি নোৱাৰাটো তোমাক সুধিব তেতিয়াহে পাৰিবা এতিয়া মানে মোৰ মানে ইমানে বেয়া মাৰিলে মোৰ মানে হেৰি কি বুলি কয় উশাহ ল'বলৈ টান হৈছিলে মানে বহুত অৱস্থা বেয়া হৈছিলে মানে পাপাই তাৰপিছত ৰখাই মেলি বহুত দেৰি উশাহ ল'ব পৰা নাছিলোঁ প্ৰথমতে পাপাই হেৰুৱাই আছিলে তাৰপিছত বেটেৰী এৰাইছে নাই মোৰ খং উঠি গৈ আছে কি হ'ব এতিয়া ৰিজাল্ট আকৌ ছ'চিয়েল মিডিয়াত মোক সোমোৱাই দিলে আমাৰ পৰিয়ালে সকলো ছাবস্ক্ৰাইবাৰটো সুধিবই ৰিজাল্টৰ কথা মই কি ক'ম এতিয়া ফেইল কৰিলেও কৈ দিম বুলি ভাবিছিলোঁ মই ইমানেই খং উঠিছে খুব পিটিছোঁ মই মানে সেই ৰিজাল্টটো মানে বহুত বেয়া হৈছিলে মানে যোনটো ফাৰ্ষ্ট ইয়েৰ বা ছেকেণ্ড ইয়েৰলৈ যোনটো ৰিজাল্ট গৈছে মানে সেইটো ভাবিয়ে মই সেইদিনাখন এক পিটিলোঁ তাৰপিছত অলপ মানে এক্সামটো আমাৰ আপোনাৰ গম পায় আমাৰ ছেবা বৰ্ডৰ ৰিজাল্টটো আপোনাৰ এমাহ আগত কৈছে যে এক্সাম হ'ব বুলি এমাহো নহয় একচুৱেলি বহুত কম টাইম দিলে আমাক তেতিয়া মানে যি পঢ়া হ'ল আৰু সেইকেইদিন মানে মায়ে বহুত ছাপৰ্ট কৰিলে আৰু মানে ভিডিঅ' চিডিঅ' মায়ে নিজে এডিট কৰি মেলি আপোনালোকক দি থাকে সেইকেইদিন মই মোবাইল চোৱাই নাছিলোঁ মানে এই ভিডিঅ'ৰ ক্ষেত্ৰত পুৰণা ভিডিঅ'বোৰ মানে আমি বহুত আগতে যে পৰীক্ষাৰ কাৰণে পঢ়িব লাগিব বুলি একেলগতে মানে বহুত ভিডিঅ' বনাই থৈছিলোঁ মানে ষ্টকত মাল ধেৰ গোটাই থৈছিলোঁ সেইখিনি মালখিনি মানে প্ৰডিউচ কৰি আছিলে আপোনালোকে গমেই পোৱা নাছিলে সেইবোৰ বহুত পুৰণা ভিডিঅ' হয় পৰীক্ষা টাইমত তো সেইকেইদিন পঢ়া হ'ল এমাহমান তেতিয়া এমাহ পঢ়িলোঁ আৰু এমাহ পঢ়িলে আমাৰ ৰুমতে শুৱে একদম বিচনাত শুইলে বেটি মই সদায় শুওঁ ৰাতি কি কৰে আৰু আমি টোপনিত কি সপোন দেখোঁ কি কৰে পঢ়ে নপঢ়ে নাজানো সেইবোৰ ভিডিঅ' কৰি থাকিব ফটো মাৰিব ৰাতিপুৱা দেখাব আৰু আমাৰ লগতে শুলে আমাৰ সেইটো বুলি নহয় কাৰণ পাপাৰ ৰুমত শুলে মানে পাপাৰ ৰুমটো মানে বহুত আৰামদায়ক মানে কোমল বিচনা আন্ধাৰ একদম ৰাতিপুৱালৈকে টোপনি নাথাকে কিন্তু মাহঁতৰ বিচনাত শুলে মানে মেচি শুৱে মা শুৱে চুনু শুৱে এইকেইজনী ঘূৰি শুৱে মানে মই শান্তিকৈ শুব নাপাওঁ সেইটো কাৰণে মই তাত শুইছিলোঁ মানে টোপনি ভাঙিব বুলি মানে প্ৰায় 2-1 ঘণ্টা শুওঁ আৰু তেনেকৈ পঢ়িছিলোঁ ৰাতি পঢ়িছিলোঁ আৰু তথাপিও আমাৰ ঘৰত যিটো পৰিৱেশত আমি আছোঁ দিনত পঢ়া পৰিৱেশ নহয় ৰাতিয়ে পঢ়িব লাগিব বেটিও সেই ৰাতিয়ে কষ্ট হয় ৰাতিও 12টা বজাৰ পিছতহে পাৰিব এনেকুৱা পৰিৱেশ মানে বাকীখিনি বুজাই নকওঁ আপোনালোকে গম পায় কেনেকুৱা কথা কৈছোঁ ওচৰৰ মানুহে গম পায় পৰিৱেশটো বহুত বেয়া সেইটো বুলি নহয় নিজৰ ওপৰত কিন্তু এইটো হ'ব নালাগে যেতিয়া ঘৰখনত মেট্ৰিক দিয়া ল'ৰা ছোৱালী বা যিকোনো এক্সাম সময়ত পৰিৱেশটো ওচৰ চুবুৰীয়া ঘৰৰ মানুহে চাব লাগে যে আমাৰ ঘৰৰ ল'ৰা ছোৱালীয়ে বা ঘৰৰ ওচৰৰ ল'ৰা ছোৱালীয়ে এক্সাম আছে আমি অলপ ঠাণ্ডা পৰিৱেশ দিওঁ দুটা কথা ভালকৈ কওঁ সেইটো পৰিৱেশ থাকিলে আমাৰ অসমৰ ল'ৰা ছোৱালী যিমান ষ্টুডেণ্ট আছে চবৰে ৰিজাল্ট ভাল হ'ব হয় নাই কিন্তু নহয় মই যিখিনি মই পাইছোঁ আজি দুটা ল'ৰা ছোৱালী মই মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পাছ কৰালোঁ যিটো পৰিৱেশত মই পাছ কৰাইছোঁ মই সেইটো কথাই কৈছোঁ যে পঢ়োৱা মানে কি মই পঢ়াব নোৱাৰিলোঁ আধা আধি মাৰ কাৰণে হয় যিটো মাৰ মানে পাওঁ আমি ঘৰত মানে পঢ়াৰ কাৰণে যিটো মাৰ পাওঁ মানে বিশেষকৈ পাপা মানে একো মতলবেই নাই তহঁতি পঢ়ি ল'ব নপঢ়ি ল'ব মালটো দি থাকিম তহঁতি পঢ়ি থাক এনেকুৱা পাপা টাইপ কিন্তু এইগৰাকী মানে একদম যি তাণ্ডৱ খেলে ন ঘৰত যিটো সময়ত লগৰ নিচিনা থাকিব লাগে সেইটো সময়ত থাকোঁ ধেমালি কৰা সময়ত ধেমালি পঢ়াৰ টাইমত মই মাফ নকৰোঁ আৰু যিটো সময়ত যেনেকৈ থাকিব লাগে থাকোঁ খোৱা টাইমত মই সন্মুখত খাবলৈ দিওঁ কাম কৰা সময়তো কাম কৰিব দিওঁ ঝাৰু মাৰিব দিওঁ মই পৰীক্ষাৰ আগতো মই ঝাৰু মাৰিব দিছোঁ ঘৰ সাৰিব দিছোঁ দুইটাকে কৰিবলৈ দিওঁ যিখিনি কৰিব লাগে চব ভাতো বনাই বহুতে কৈছিলে মানে মোৰ মেট্ৰিকৰ যেতিয়া ৰিজাল্ট মেট্ৰিক দিওঁতে মই তেতিয়া আমি টিকটক ভিডিঅ' কৰিছিলোঁ ন আৰু টিকটকত মানে তেতিয়া মানে ৰিজাল্ট মেট্ৰিকত মানে বহুত ভাল বুলিয়ে ক'ব পাৰি এইটো তুলনাত ষ্টাৰ মাৰ্কছ আছিলে আৰু লেটাৰ্ছ আছিলে মানে সেইটো 3টা বুলি ক'ব নালাগে পাইছিলাতো 3টা এতিয়া যে এটাও নাই তেতিয়া মানে কমেণ্ট আহিছিলে যে এতিয়া ফাৰ্ষ্ট ডিভিজন গৈ কি হ'ব ষ্টাৰ মাৰ্ক পাই ফাৰ্ষ্ট ছেকেণ্ডেৰী দেখাই বুলি কৈছিলে চ' সেইটো কাৰণে মানে বহুত ভয় আছিলে মানে যে ভিডিঅ' কৰিছোঁ আকৌ পঢ়িছোঁ আকৌ ছায়েন্সতো লগাই ল'লোঁ সেইটো নহয় যে আৰ্টছটো ইজি আৰ্টছটো বহুত হাৰ্ড কমাৰ্চটো বহুত হাৰ্ড কিন্তু বহুত পঢ়িব লাগে সেইটো কথা কৈছোঁ তাতে আকৌ সময়টো কেনেকুৱা লকডাউন সেইটো কাৰণে মানে বহুত ভয় আছিলে যে ৰিজাল্টটো কিবা হ'লে মানে বহুত বেয়াকৈ মানে ঝাটকা এটা পাম মানে গোটেই পৰিয়ালত মই কওঁ সিহঁতক ওচৰত বহি ভালকৈ পঢ়িবা মই যিখিনি কথাৰে বুজাব পাৰোঁ সেইখিনিয়ে কৰোঁ সদায় কৰিবা এইটো কৰিবা টাইমত এনেকৈ কৰিবা যাৰ লগত যেনেকৈ মই কথা পাতি দিব লাগে বেটীৰ কাৰণে এতিয়া কলেজৰ প্ৰফেচাৰৰ লগত কাৰোবাৰ লগত বা টিউশ্যনৰ কাৰণে কিবা দাদাই কিন্তু ইফালে সিফালে গৈ দিয়ে কথা পাতি মানে পাপাই অকল মানে পঢ়া পইচাটো দিয়ে প্ৰেছাৰটো মানে মাৰ ফাল দি আহে পঢ়া ফালত মানে চিটিটো মা মানে সেইফালে ঠেলা দিয়াটো পঢ়ি থাক বুলি কিন্তু মানে আৰু বা মানে এতিয়ালৈকে কি হ'ল অনা নিয়া কৰি আছে এতিয়া আজিলৈকে ইমান ডাঙৰ হ'ল তাই বা ডিগ্ৰী ফাইনেল পাবগৈ কাইলৈৰ পৰা এক্সাম আছে স্কুটি চলাব নাজানে পঢ়ি আছে এতিয়া কাইলৈ ফাইনেল এক্সাম আছে তাই শিকিছিলে যেদিন চলালে নেক্সট দিনাখন শিকোঁতে
তাই এইটো কি এক্সেলটা নেকি সেইটো দবাই দিছিলে অলপতে গৈ পোচখুটাত লাগে মই সন্মুখত আছিলে সেই ভয়টো মোৰ থাকিলে সেইটো কাৰণে মই তাইক চলাব নিদিওঁ ইয়াকো দিয়া নাছিলোঁ এইবাৰ মনে মনে শিকিলে এতিয়া মোৰে সুবিধা হৈছে এনেই পিছফালে বহিলে এনেকুৱা চৰ খাওঁ নহয় মই মানে আপোনালোকে স্কুটি 40 আপ নগ'লে স্কুটিখন যাব জানো আপোনাক কওক মানুহৰ আগতে কেইবাদিনো 40 আপ গ'লে স্কুটিখন যাব জানো এনেকুৱা লেতেৰা চৰ মাৰিছে নহয় মানে মানুহৰ আগতে মানে স্কুটি গৈ থাকোঁতে মই কান্দি যাওঁ কেতিয়াবা মানে স্কুটি চলাই থাকিলে মানে সেইটো মই মাক নবহাওঁ আজিকালি ভয় লাগে অঁ যিসকলে পাছ কৰিছে কংগ্ৰেচুলেশ্যনছ যিসকলে বহুত ভালকৈ পাছ কৰিছে তেওঁলোকে কষ্ট কৰিছিলে গম পালোঁ কিমান কষ্ট কৰিছিলে নিজৰ তুলনাত মানে গম পালোঁ কিমান কষ্ট কৰিছিলে বহুত কংগ্ৰেচুলেশ্যন ভালকৈ এতিয়া পঢ়িবা আৰু সকলোৱে আমাৰতো যাবগৈ আৰু যেনে তেনে আমি আৰু আছে এতিয়া আৰম্ভণি হৈছেহে আৰু যিসকলে কৈছিলে যে আৰু ৰিজাল্টটো কোৱাই নাই আকৌ তেওঁলোকে কোৱা নাই বহুত বেয়াকৈ কমেণ্টো আহিছিলে ঐ ল'ৰা পঢ়িবি যা কিহৰ ভিডিঅ' দি আছ তোৰ এক্সাম আছে ফেইল কৰিবি মোক বহুত কমেণ্ট দিছিলে ইমান ভয় লাগিছিলে মোৰ দুখ লাগে সেইখিনিয়ে মনত পৰে বিশেষকৈ কি হ'ব এতিয়া যদি ফেইল কৰে সেইটো কাৰণে মই মায়েদি কৈছিলে মানে যে হেৰি পাছ কৰিব লাগে ডিভিজন মেটাৰ নকৰে মায়ে কৈছিলে যে গম পাইছোঁ ক্লাছে হোৱা নাই সেইটো কথা বুজি পাইছোঁ সেইটো কাৰণে ইমান প্ৰেছাৰ দিয়া নাই অকল এটাই সুধোঁ যে তুমি পাছ কৰিবা নাই সেইটোও নকৰে সেইটো কাৰণে ভয় খাই আছিলোঁ মই বেলেগ একো নাই বাৰু তাৰপিছত ৰিজাল্টটো দিলে গ'লোঁ আৰু ফাৰ্ষ্ট ডিভিজন ছায়েন্স আৰু অলপ থাকিলে বাকী বায়'লজিত অলপ থাকিলে লেটাৰ কাৰণে 3 মাৰ্কছ লাগিছিলে ডিভিজন আহিলে আৰু যেনে তেনে ঠেলি থুচি ছায়েন্সত আপোনালোকে গম পায় ছায়েন্সটো কিমান বেছি হাৰ্ড হয় সেই তাকে বুলি মই আৰ্টছটো আকৌ হাৰ্ড বুলি কোৱা হেৰি বুলি ইজি বুলি কোৱা নাই চব ছাবজেক্টে হাৰ্ড কিন্তু মানে যোনে যিটো মানে পাৰে আৰু সেইটো কথা কৈছোঁ সেই ল'ৰা ছোৱালীয়ে ছায়েন্সত লৈ মানে তাহাঁতিতো মানে মেথছ আৰু ছায়েন্সটোৱে মানে প্ৰেফাৰেঞ্চ দিয়ে আৰু যিসকলে আৰ্টছত পাৰে সেইটো লিটাৰেচি ছাবজেক্ট আৰু যিসকলে লিটাৰেচি ছাবজেক্ট নোৱাৰে সেইটো এইটো ছাবজেক্ট পাৰে যিসকলে এইটো নোৱাৰে সেইটো পাৰে সেইটো মানে নিজৰ ওপৰত কথা তাৰপিছত মোৰ মানে ক্লাছ 10লৈকে লিটাৰেচি মানে বহুত বেয়া অলপ মানে ছায়েন্স আৰু মেথছটোৱে ভাল আছিলে হয়নে সেইটো কাৰণে ছায়েন্সত লৈছিলোঁ আৰু বহুতে ক'ব যে ছায়েন্সত ল'লিয়ে বেয়া হ'ল বুলি এতিয়াও ভালেই হৈছে আমি মাক দেউতাকে ভালে পাইছোঁ ফাৰ্ষ্টত গ'ল সেয়াই বহুত আৰু মই আপোনালোকে গম পায় মই কলেজখন নামটো হৈছে কলেজ না হাই ছেকেণ্ডেৰী হয় দুলীয়াজান অইল হাই ছেকেণ্ডেৰী আৰু তাতে পঢ়িছিলোঁ আৰু বহুত থেংক ইউ মোৰ যিমান টিচাৰ্ছ আছে মানে সকলোৱে বহুত ছাপোৰ্ট কৰিলে আৰু তেওঁ ছাৰেদি কৈছিলে বুজি পাইছোঁ তহঁতে কেনেকুৱা চিটুৱেশ্যনত আছ কিন্তু নিজৰ পৰা যিমান কষ্ট কৰিবি বুলি সেইটো কাৰণে ছাৰহঁতকো মানে গোটেই ছাৰাউণ্ডিঙত মানে যিমানখিনি মানুহ আছে সকলোৱে মানে বুজি পালে আমাক আণ্ডাৰষ্টেণ্ড কৰিলে সেইটো কাৰণে বহুত থেংক ইউ ভাল ৰিজাল্টে হৈছে বেটাই পঢ়া স্কুলৰ ৰিজাল্ট আমাৰ ৰিজাল্টটো বহুত ভাল হৈছে আপোনাৰ ইয়াৰে অলপ বেয়া হৈছে বাকী চবৰে ভালেই হৈছে আৰু যোনদিনা মানে ৰিজাল্ট দিছে মই ঘৰত নাই মই আছোঁ যোৰহাটত তাৰপিছত ৰিজাল্টটো যেতিয়া দিছে মানে মোৰ এজন লগৰ আছিলে তাৰ মানে ছেকেণ্ড ডিভিজন আহিলে আৰু মোৰ মানে এনেকুৱা মানে ভয় লাগিছে মোৰ হাত চাত কঁপিছে এনেকৈ পূৰা কঁপিছে মোবাইলটো চাব নাই তাৰপিছত সি যেতিয়া ছেকেণ্ড ডিভিজন চাইছে মই তেতিয়া মোৰ নামটো ফেইলত চাইছোঁ ফেইলত কাৰো নাম নাই মোৰ এনেকুৱা ভয় হৈছে ফেইলত নাই মোক কি হ'ব এতিয়া বুলি ঘৰত মই ঘৰ নেযাওঁ বুলি ভাবিলোঁ কোনোবা শিৱসাগৰ ক'ৰবাত থাকি যাম বুলি নহ'লে যোৰহাটৰ ক'ৰবাত থাকি যাম বুলি তাৰপিছত সেনেকৈ ভাবি লৈছোঁ তাৰপিছত লগৰটোৱে কৈছে ফাৰ্ষ্ট ডিভিজন আছে বুলি সেইটো কাৰণে তেতিয়া অলপ ৰিলিফ পাইছোঁ তথাপি মানে যিটো মানে ৰিজাল্ট মানে আপোনাৰ মেট্ৰিকত আছিলে তাৰ পৰা মানে তাতকৈ মানে বহুতখিনি ডুবি গ'লোঁ আৰু মানে যিমান পাৰে ওপৰলৈ যাব লাগে কিন্তু তললৈ অহা হ'ল কিন্তু হ'ব আৰু এতিয়া পঢ়িব লাগিব আৰু বেটি মই কিন্তু অকণমান হাঁহি থাকে সদায় একো টেনশ্যন লোৱা নাই বেটি মই ইমানেই ভয় খাই এসপ্তাহমানৰ পৰা মই টোপনি নাগালেণ্ড অৰুণাচল আমি দুজনীয়ে পাতি থাকোঁ সেই দিনটোত আমি চুইচ অফ কৰিম কাৰণ বেটি লগৰবোৰে সদায় সুধি থাকে তোমাৰ ভাইটিয়ে এক্সাম দিছে নহয় ৰিজাল্ট দিলে নে তাইও চুইচ অফ কৰি ময়ো চুইচ অফ কৰিম বুলি পাতি আছোঁ ইটো গুচি গ'ল আগদিনা হাঁহিয়ে গৈছে আমি দুজনী ভয় খাই আছোঁ দুইজনীয়ে সোনকালে উঠি ঘৰ চৰ মুচি চাকি তাকি জ্বলাইছে চাকিখন জ্বলাই ইয়ালৈ ফোন কৰিছে বেটাক ফোন কৰাচোন বেটিয়ে চিঞৰিছে মোক মা বাবু ফাৰ্ষ্ট ডিভিজন ফাৰ্ষ্ট ডিভিজনটো বহুত যিটো ল'ৰা ফেইল কৰিব বুলি ভাবি আছিলে মানে দৌৰি আহি সঁচানে চেক কৰি চালে তাৰপিছত মই আমাৰ ডাঙৰ বোৱাৰীজনীলৈ ফোন কৰিলোঁ মা আৰু তাই ইমান কান্দিছে কাৰণ চবে ফেইল কৰিব বুলি ভাবি আছিলে কাৰণ মোক কোনো আজিলৈ পঢ়া দেখা নাই দেই মোৰ ঘৰৰ মানুহ সৰু মামীয়েকেতো কৈ থাকে তই কেনেকৈ পাছ কৰিলি তোক পঢ়াই দেখা নাই আৰু মোক কয় বাইদেউ বাবুৱে নপঢ়ে যে কি হ'ব আমাৰ ঘৰৰ মানুহ মই আজিলৈ কিতাপ উলিওৱা দেখা নাই কিন্তু মই কিতাপখিনি যেনেকৈ আনিছিলে তেনেকৈ নতুন হৈ আছে মই সদায় ভাবোঁ এইখিনি কি হ'ল নেচাই নেকি সুধিলেও নকয় কথাবোৰ আমি এনেকুৱা প্ৰজাতি মানুহ মানে এনেকুৱা মোৰ নিচিনা ষ্টুডেণ্ট থাকিব চাগে পৰীক্ষা এমাহ আগত যোনবিলাকে পঢ়ে মই সেইটো প্ৰজাতি মানুহ হয় কিন্তু পাপাই আৰু তোমাৰ ককাই বুজি পায় মানে মোৰ দেউতাই আগদিনা কৈ আছে মোক তহঁতি একো চিন্তা নকৰিবি বাবু অলপ বেলেগ সি ভালকৈ পাছ কৰিব তেনেকৈ কৈ আছে মোক দেউতাই
আমাৰ এজনো কৈছে বাৰু দেউতাকে পাপাকে মোৰ দেউতাও কৈছে বেটা পাপাকেও কৈছে ভাল হ'ব তাৰ বহুত ভাল হ'ব সেইটো কাৰণে আগদিনাখনে গাহৰি 1.5 কেজি আনি থৈছে মিঠাই চিঠাই আনি মই কৈছোঁ আপুনি কেলৈ পাৰ্টি খাব কিজান ফেইলেই কৰিব নাই পাছ কৰিব ফেইল কৰিলেও খাম বুলি কৈছে আৰু যেতিয়া ৰিজাল্টটো দিছে চিধা গুচি গ'ল একো নক'লে কান্দিলে নে কি নে মিঠাই আনিবলৈ আকৌ গুচিয়ে গ'ল ফেইল কৰিবলৈ আহিছিলে আৰু মই মানে ইমান ফাৰ্ষ্ট ডিভিজন যাম বুলি ভবা নাছিলোঁ আচলতে গড় পৰীক্ষাকেইটা যেনেকুৱা হৈছিলে আৰু এটা কথা ক'বই লাগিব আপোনালোকৰ আশীৰ্বাদ আছে আৰু ঘৰৰ মানুহৰ আশীৰ্বাদ আছে 99% নিজে কষ্ট কৰি পঢ়িব লাগিব 1% ভগৱানৰ আশীৰ্বাদ লাগিব মানুহৰ আশীৰ্বাদ লাগিব ঘৰৰ মানুহ বাহিৰৰ মানুহ তেতিয়াহে মানুহে আগবাঢ়িব পাৰিব সদায় ভাল কাম কৰিব লাগে ভাল চিন্তা কৰিব লাগে তেতিয়াহে ভাল হ'ব কাৰণ এতিয়ালৈকে সিহঁত দুটাক মই যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ ভালে বহুত দীঘল হ'ল ইমান দীঘল ভিডিঅ' নাচায় মানুহে আৰু আমাৰ বাৰ ৰিজাল্টটো কৈ দিওঁ তাক মাতি আনিছা নেকি আমাৰ বৰ্ণালী চাংমাই ৰিজাল্টটো কৈ দিওঁ আৰু বহুতে যিহেতু সুধি আছিলে এইফালে নিজে কৈ দেহি কৈ দিয়া তুমি কৈ দিয়া মোৰ এটা আশা আছিল সিহঁতিয়ে পঢ়িব লাগিব সিহঁতিয়ে কষ্ট কৰিব লাগিব মোৰ ফালৰ পৰা আশা এটা আছিলে যাতে কলেজৰ ভিতৰত হাইষ্ট পাৰ্চেণ্টেজ হওক কাৰণ বেলেগত যেতিয়া হয় টপাৰ হওক একেটাই কথা ন মই সদায় ভাবি থাকোঁ তাই আকৌ নকওঁ ইমান ভাল লাগে ন কলেজৰ ভিতৰত হাইষ্ট পাৰ্চেণ্টেজ হ'লে আৰু মেট্ৰিকত হায়াৰ ছেকেণ্ডেৰীত হৈছিলে নেকি হায়াৰ ছেকেণ্ডেৰীত সমষ্টিৰ ভিতৰত তাই ছেকেণ্ড হৈছিলে বাৰু সেইটো হৈছিলে কিন্তু ফাৰ্ষ্ট হোৱা নাছিলে আকৌ দেখাই দিয়ে তুমি উজ্জ্বল ভৱিষ্যত তোমাৰ তুমি কলেজৰ ভিতৰত টপ মাৰিছা এইবাৰ 5th চেমৰ ৰিজাল্টতহে এতিয়া কৈ দিয়া এইফালে মায়ে জহাব জহা নহয় কিমান ভাল লাগিছে মোৰ ল'ৰা ছোৱালী দুটাই ভালকৈ পাছ কৰিছে কাৰণ আমি ভিডিঅ' বনাওঁ ৰিলছ বনাওঁ ফুৰিবলৈ যাওঁ আৰু আমি সপ্তাহত কিমান ফুৰোঁ আৰু বহুতে কয় তহঁতি কেতিয়া পঢ় বুলি বেটিকো কয় বেটাকো কয় তহঁতি যে ইমান ফুৰি থাক আৰু ভিডিঅ' বনাই থাক তথাপিও ভাল ৰিজাল্ট হয় সেইটো কাৰণে ক'বলৈ মন গৈছে মোৰ আৰু মোৰ এটা আশা আছিলে বেটি কওঁ ন মই কলেজৰ ভিতৰত হাইষ্ট হ'লে এবাৰ হ'লেও ভাল লাগিব বুলি আৰু এই লাষ্ট চেম এতিয়া 5th চেমৰ ৰিজাল্টটো মোক মানে ইমানেই সুখ দিলে মোৰ বহুত বেছি ভাল লাগিছে আপোনালোকক নকৈ নোৱাৰিছোঁ কাৰণ আমাৰ পৰিয়াল হয় যিহেতু এবাৰ গোটেইকেইটা ডিপাৰ্টমেণ্টৰ ভিতৰত টিংথাং কলেজৰ পৰা বেটিয়ে হাইষ্ট পাৰ্চেণ্টেজ পাইছে 5th চেমৰ ফাইনেলত কি হয় নাজানো আৰু পিছৰবাৰ নহ'বও পাৰে সেইকাৰণে আপোনালোকক এবাৰ জহাই দিছোঁ আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ এনেতো ডিপাৰ্টমেণ্ট টপাৰ তাই হয়ে মানে এনেই ডিপাৰ্টমেণ্টৰ প্ৰতিটো আছে ফাৰ্ষ্ট চেমৰ পৰা তাই টপাৰে হৈ আহিছে ন ডিপাৰ্টমেণ্ট টপাৰ আৰু কিন্তু মানে বেলেগ ডিপাৰ্টমেণ্টৰ পৰা এজন হ'লেও ওলায় আৰু তেনেকৈ মানে কিন্তু এবছৰ আৰু গোটেইকেইটা ডিপাৰ্টমেণ্টৰ ভিতৰত তাই হাইষ্ট পাৰ্চেণ্টেজ পলিটিকেল ডিপাৰ্টমেণ্টৰ এই পলিটিকেল ডিপাৰ্টমেণ্টৰ হয় জহোৱা মা একো নাই জহোৱা কথা আছে সেইটো মোক বহুত কথা আছে একচুৱেলি মানে মাক মানুহে বহুত লাজ দিয়ে মানে মোক সেইটো কাৰণে মোক ক'ব মন গৈছে প্ৰতি বছৰ চেমৰ পৰা টপাৰ হৈ আহিছে পলিটিকেল ডিপাৰ্টমেণ্টত টিংথাং কলেজত পঢ়িছে বেটিয়ে এইবাৰ 5th চেমত গোটেই ডিপাৰ্টমেণ্টৰ ভিতৰত টিংথাং কলেজত হাইষ্ট পাৰ্চেণ্টেজ মোক কৈ ভাল লাগিছে মোক এইটো কাৰণে আৰু জহোৱা মোক এইটো কাৰণে অফলাইন এক্সাম 2 বছৰ ক্লাছে নহ'ল ভালকৈ 2 বছৰ ক্লাছো হোৱা নাই আৰু চেমটো অফলাইন এক্সাম হৈছিলে সেইকাৰণে ৰিজাল্টটো পাই বহুত ভাল লাগিছে আৰু এটা কথা কৈ দিওঁ অফলাইন কাৰণে বেছি ভাল লাগিছে কিতাপো নাই কিতাপ নাছিলে আৰু ইয়াত বহুত মানে হেৰি আছে ৰ'বাচোন আমাৰ ডিপাৰ্টমেণ্টৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰত্যেকজন ছাৰ বাইদেউ আমাক বহুত সহায় কৰিছে ৰাজনীতি বিজ্ঞান বিভাগৰ আমাৰ টোটেল মেম্বাৰ 5জন আছে ভাস্কৰ ছাৰ মিনতী মেম ৰদালী মেম মানৱজ্যোতি ছাৰ আৰু যোগ্যজ্যোতি ছাৰ এতিয়া নতুনকৈ এগৰাকী আহিছে সুকন্যা মেম কিন্তু মেমৰ ক্লাছটো এতিয়া নাপালোঁ আমি লাষ্ট চেমত আমাৰ প্ৰত্যেকজন ছাৰ বাইদেৱে বহুত সহায় কৰিছে ছাৰ বাইদেউসকলৰ কাৰণে ৰিজাল্টটো ভাল ৰিজাল্ট এটা কৰিবলৈ সক্ষম হৈছোঁ বুলি মই ভাবোঁ এতিয়া 6th চেমটো মই চেষ্টা কৰিম যাতে ভাল ৰিজাল্ট হয় মোৰ এবাৰ হ'লেও আশা পূৰণ কৰিলে তুমি সেইটো কৰিব নোৱাৰা মায়ে বহুত সহায় কৰিছে মায়ে প্ৰতিটো ক্ষেত্ৰতে ছাপোৰ্ট কৰে ভালকৈ পঢ়া মায়ে আৰু কিবা ক'ব আপুনি ৰাতিও মই ওচৰত বহি থাকোঁ চাই থাকোঁ মানে যিমানখিনি মৰেল ছাপোৰ্ট হয় চব দিছে আৰু পঢ়িব লাগে এইটো আপোনাৰ ৰাতি 8টা বজাত লাইভ কৰা হ'ব আপোনালোকে চাব পাৰে ইনচাল্ট কৰি নকয় নহয় পঢ়া কথা মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছতে বিশেষকৈ যোগ্যজ্যোতি ছাৰক লগ পাইছিলোঁ যোগ্য ছাৰে টিংথাং কলেজতে ছাৰে প্ৰফেচাৰ কৰি আছিলে ছাৰে ক'লে যে দূৰত পঢ়াতকৈ ওচৰতে লোৱা তেতিয়া অলপ ভাল হ'ব ৰিজাল্টটো সেইকাৰণে ছাৰে কোৱা কাৰণে তাতে আৰু এটা কথা ক'ম মই ল'লোঁ আৰু ছাৰে বহুত সহায় কৰিলে পঢ়াৰ ক্ষেত্ৰতে হওক প্ৰতিটো ক্ষেত্ৰতে ছাৰে সহায় কৰে
মানে ছাৰক প্ৰত্যেকজন ছাৰ বাইদেউৰ লগতে বিশ্বজ্যোতি ছাৰক বিশেষভাৱে ধন্যবাদ আৰু এক্সেলেণ্ট কথা ক'ম মানে এটা কথা কৈ দিওঁ মানে যে মোৰ লগৰ মানে হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত বহুত লগৰ মানে বহুত ভাল ভাল কলেজলৈ গ'ল বহুত টকা খৰচ কৰিলে কিন্তু এটা কথা ক'ম মই ওচৰতে পঢ়িলোঁ বাৰু আমাৰ কলেজখন আপোনাৰ ছেমি গভৰ্ণমেণ্ট হয় আপোনাৰ আধা অইল ইণ্ডিয়াৰ হয় আধা গভৰ্ণমেণ্টৰ হয় তাতে পঢ়া হ'ল আমাৰখন মানে ওচৰতে কিন্তু যিসকল লগত দূৰলৈ গৈছিলে টকা খৰচ কৰিছিলে তাহাঁতৰ ৰিজাল্টটো ছেমেই হ'ল কিছুমান মানে আৰু মোৰ প্ৰায় ছেমেই হ'ল সেইটো কাৰণে মই কওঁ যে কলেজখন মেটাৰ নকৰে বা স্কুলখন মেটাৰ নকৰে তাইও লগৰবোৰ দূৰলৈ গ'ল তাই ওচৰত থাকিলে সেইটো কথা ক'ম যে নিজৰ ওপৰত কথা কোনো কলেজত বেয়া নহয় পঢ়িলে সকলো নিজে ভালকৈ কষ্ট কৰিব লাগিব তেতিয়া ভাল হ'ব সেইটো কথা নহয় মই মানে এতিয়া নিজে গম পালোঁ মানে সেইটো ডিপেণ্ড নকৰে কাৰণ সকলোৱে টিচাৰ কেইজনটো কোন চাপ বেয়াকৈ পঢ়াব ন টিচাৰ কেইজনটো ভালকৈ পঢ়াব সেইটোৱে কথা আৰু টিচাৰৰ কাৰণে ল'ৰা ছোৱালী ভাল হয় কাৰণ মাক দেউতাকেতো আমি গধূলি সন্ধিয়া পাওঁ ৰাতিপুৱা পাওঁ দিনটো স্কুলত বা কলেজত শিক্ষয়িত্ৰীয়ে পায় টিচাৰসকলে মেইন তেওঁলোকে নিজৰ ল'ৰা ছোৱালীৰ নিচিনা পঢ়াই কাৰণে ল'ৰা ছোৱালী আগবাঢ়িব পাৰে কিনো এনেকৈ মোক কথা ক'ব নিদিয়ে আৰু বেটাই যোনখন জাতীয় বিদ্যালয়ত পঢ়িছিলে মোৰ স্কুলিং এইখন স্কুল কেতিয়াও পাহৰিব নোৱাৰি নাম ল'বই লাগিব কাৰণ ই আকৌ চিনি নাপাইছিলে বহুত গাধা আছিলে বাইদেউহঁতে ছাৰহঁতে হাতত ভৰাই ভৰাই লিখাইছিলে স্কুলখনৰ নাম লৈ আমাৰ স্কুলখনৰ নাম হৈছে ৰাধেশ্যাম জ্যোতি জাতীয় বিদ্যালয় মই আছামিজ মিডিয়ামৰ পৰা আপোনাৰ মেট্ৰিক দিয়া আছামিজ মিডিয়ামৰ মেট্ৰিক দি পেলাই মই হাই ছেকেণ্ডেৰী আপোনাৰ ইংলিছ মিডিয়ামত ট্ৰান্সফাৰ হৈছিলোঁ তো মোৰ মানে অলপ বেলেগ টাইপৰ মানে সেইটো কাৰণেও এফেক্ট হ'ল অলপ কাৰণ আমি 10-12 বছৰ প্ৰায় মই অসমীয়া মিডিয়ামত পঢ়ি আহিছোঁ যেতিয়া ছাডেনলি শ্বিফ্ট হয় তেতিয়া মানে অলপ চেঞ্জেছ আহে সেইটো কাৰণে কিন্তু নিজৰ ওপৰত কথা সকলো কিন্তু আছামিজ মিডিয়ামত পঢ়িলেও মোৰ অসমীয়াটো বেয়া কিন্তু দেই লাগিলে ইংলিছটো অলপ ভাল হ'ব কিন্তু মই অসমীয়াটো বেয়া দেই আজি ব্লগ নহয় এইটো আচলতে আমাৰ ইনফৰ্মেশ্যন যে আমাৰ ৰিজাল্ট কেনেকুৱা হ'ল যাতে আপোনালোকৰ আমি পঢ়া কথা একোৱে নকওঁ যে আমি কি পঢ়ি আছোঁ কি কৰি আছোঁ চ' সেইটোতে চব কৰি দিলোঁ মই এবাৰ হাই ছেকেণ্ডেৰী ফাইনেল দিছিলোঁ ইয়াৰ পিছত কি কৰিম আৰু তাই ডিগ্ৰী ফাইনেল দিছে যদি পাৰোঁ চেনেলটো আগবঢ়াই নিম চ' আজি মেইন সেইটো কাৰণে মই ইমান প্ৰেছাৰ নিদিওঁ চেনেলটোৰ কাৰণে আজিকালি সেইটো কাৰণে কম ভিডিঅ' দিয়া হয় বহুতে সোধে কিয় ভিডিঅ' নিদিয়ে সেইটো কাৰণে আজিৰ ব্লগটো ভাল লাগিলে ব্লগ নহয় ভিডিঅ' আৰু মানে ইনফৰ্মেশ্যন যিহেতু আমাৰ পঢ়া কথা একোৱেই নকওঁ আপোনালোকক আৰু আজি মা একদম পূৰা জহাই দিলে তাত জীয়েকে ষ্টেণ্ড কৰিছে যে জহুৱা বুলি নহয় নালাগে বুলি কৈছিলোঁ ক'ব নালাগে বুলি কৈছিলে কিন্তু বহুতে ইমান বেয়া বেয়া কমেণ্ট কৰে বেয়াকৈ কয় জহুৱা নাই আচলতে বহুতে মাক মানে কমেণ্ট কৰে বেয়াকৈ যে অকল ভিডিঅ' কৰাই থকা ল'ৰা ছোৱালীকেইটা এনেকৈ মায়ে নকয় ভিডিঅ' কৰিবলৈ একচুৱেলি ভিডিঅ' কৰাৰ ডিচিশ্যন মোৰ আছিলে ইউটিউব চেনেলটো ষ্টাৰ্ট কৰা সেইটো কাৰণে মই নিজে কৰোঁ আৰু মানে সেইটো বুলি নহয় অকল পঢ়াটো এৰি দিলোঁ বুলি একেবাৰে পঢ়াটো লৈ গৈ আছোঁ আৰু যিমানখিনি পাৰিছে পঢ়িছে ইমানো প্ৰেছাৰ দিয়া নাই আমি নিজে নিজে পঢ়ে দুইটাই টিউশ্যনো তেনেকৈ নাই তেনেকুৱা পৰিৱেশো পোৱা নাই তথাপিও চেষ্টা কৰিছে দুইটাই আমি সুখী হৈছোঁ মাক দেউতাকে বিশেষকৈ মই পাপাৰ কথা নাজানো ই ফেইল কৰিলেও ভাল পায় বাৰু মই ভাল পাইছোঁ এতিয়া গীটাৰ এখন কিনি দিম কৈছে কিনি দিয়ে ক'লে পাপা মোক গীটাৰ এখন কিনি দিবা লগে লগে বুলি ক'লে কিন্তু দুদিনমান ৰৈ দিয়া বুলি কৈছে আৰু তেনেকৈ দুইটাকে দুখন জেওৰা পাৰ কৰালোঁ হাই ছেকেণ্ডেৰী মেট্ৰিক বাকীখিনি ভালকৈ আগবঢ়াই লৈ যাম বুলি চেষ্টা কৰিবলৈ গৈছোঁ আগবাঢ়ি যাবলৈ বাকীখিনি আৰু বহুত আছে আৰু যিসকলে পাছ কৰিলে চবকে কংগ্ৰেটছ চবে ভালকৈ একদম মানে ফিউচাৰলৈ ভালকৈ কংগ্ৰেচুলেশ্যন দিছোঁ এই মোৰ লগৰে মইনো কি কংগ্ৰেছ দিম ন মইনো কি আশীৰ্বাদ দিম মায়ে কৈ দিয়ে আৰু পাছ কৰিছে বেটাৰ লগৰ সমনীয়া মানে যিবিলাকে হাই ছেকেণ্ডেৰী ফাইনেল দিছিলে সকলোলৈ কংগ্ৰেচুলেশ্যন দিছোঁ আৰু ভালকৈ পঢ়ি যোৱা আগবাঢ়ি যোৱা আৰু মা দেউতাৰ কথা শুনিবা ই নপঢ়ে তোমালোকে পঢ়িবা আৰু CBSE বৰ্ডৰখিনি ৰিজাল্ট দিব তাহাঁতক বেষ্ট অফ লাক তোমালোকৰ সকলোৰে ভাল হওক তাৰ আশা কৰিলোঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰি বেটি কাইলৈৰ পৰা এক্সাম আছে 6th ছেমিষ্টাৰ ফাইনেল এক্সাম হ'ব আৰু ভিডিঅ' এতিয়া শেষ কৰিব এটা ছেমিষ্টাৰ কলেজৰ ভিতৰত হাইষ্ট হ'ল এইটো টপাৰ বুলি কেলৈ জহালা বুলি কৈছে জহোৱা কথা নহয় মোৰ ইচ্ছা আছিলে কলেজৰ ভিতৰত এবাৰ হাইষ্ট পাৰ্চেণ্টেজ হওক গোটেইকেইটা ডিপাৰ্টমেণ্টৰ ভিতৰত হ'ল বহুত বেছি ভাল লাগিছে কৈও ভাল লাগিছে আপোনালোকক জহুৱা বুলি নহয় আপোনালোকেও সেইটো অনুভৱ কৰিব যিসকল মাক দেউতাকে ল'ৰা ছোৱালী ভাল যদি পাৰ্চেণ্টেজ হয় ইমানখিনি পাওঁতেই ইমান ভাল লাগিছে সিহঁতি যদি চেষ্টা কৰাহেঁতেন আৰু ভাল হোৱাহেঁতেন আৰু বেছি ভাল লাগিলেহেঁতেন গতিকে তোমালোকেও যিবিলাকে এতিয়া মেট্ৰিক দিবা বা হাই ছেকেণ্ডেৰী দিবা তোমালোকে ভালকৈ চেষ্টা কৰা মা দেউতাক
বহুত বেছি ভাল লাগে ভাল হ'ব আৰু এইটো নহয় যে অকল পঢ়িব লাগে মানুহক এটা ছ'চিয়েল লাইফো লাগে সেইটো কাৰণে মানুহে অলপ ছ'চিয়েলি অলপ এক্টিভ হ'ব লাগে কিছুমান ল'ৰা ছোৱালী অকল পঢ়ি থাকে তেনেকেও নহ'ব মোকতো বহুতে কয় মাকজনী অকল নাচিয়ে থাকে ল'ৰা ছোৱালী কেতিয়া চাই বুলি চ' আজি ব্লগটো এটা শেষ কৰিছোঁ বাই বাই এইফালে আমাৰ ফাদাৰে মই ফেইল কৰিব বুলি ভাবিছিলে কিবা কৈ দিয়া ভালকৈ নপঢ়ে কাৰণে ফেইল কৰিব বুলি ভাবিছিলোঁ এতিয়া পাছ কৰিলে আৰু কোনোমতে হ'ল ভালেই হ'ল বাৰু এতিয়া গীটাৰ এখন লাগে পিছে গীটাৰ এখন কিনি দিব লাগিব 3-4 মাহৰ পিছত আনি দিম আৰু সঁচাকেতো হ'ব